আমি শৰৎচন্দ্ৰ সিংহ কৃষি মহাবিদ্যালয় যিটো আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টত আছে চাপৰ ৰঙামাটি আমি তাৰ পৰা ELP 4th ইয়াৰ BSc এগ্ৰিকালচাৰ ষ্টুডেণ্ট তেখেতসকলৰ কাৰণে আমি এটি 4দিনীয়া এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্ট থ্ৰু হৰ্টিকালচাৰ নাৰ্চাৰী এটা ট্ৰেইনিং অৰ্গেনাইজ কৰিছিলোঁ আৰু সেইটো স্পন্সৰ কৰিছিলে নাহেক নেশ্যনেল এগ্ৰিকালচাৰেল হায়াৰ এডুকেশ্যন প্ৰগ্ৰেম আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাটৰ পৰা স্পন্সৰ কৰিছিলে আৰু আজি আমি ষ্টুডেণ্টখিনি মিষ্টাৰ ঋষি কুমাৰ মুছাহাৰী ADO এণ্ড প্ৰগ্ৰেছিভ নাৰ্চাৰী গ্ৰ'ৱাৰ তিতাগুৰি কোকৰাঝাৰ তেওঁ ফাৰ্মখনলৈ আমি চাবলৈ লৈ আহিছিলোঁ আৰু তেওঁ ইতিমধ্যে এটা থিয়ৰী ক্লাছো লৈছিলে আৰু সেই বিষয়ে থিয়ৰী ক্লাছটো আমাৰ কলেজতে হৈছিলে আৰু প্ৰেক্টিকেলখিনি আমি দেখাবলৈ আমি নাৰ্চাৰীলৈ লৈ আহিছিলোঁ আৰু তেখেতক আমাৰ ফালৰ পৰা কলেজৰ ফালৰ পৰা অশেষ ধন্যবাদ যাচিছোঁ কিয়নো তেখেতে তেওঁৰ মূল্যৱান সময় অতিবাহিত কৰি তেওঁৰ মূল্যৱান কাৰ্যৰ পৰা সময় অলপ উলিয়াই আমাৰ 4th ইয়াৰ ELP ষ্টুডেণ্টখিনিক হাতে কামে কৰি দেখুৱালে যিটো আমাৰ আজিকালিৰ যিটো ফল মূলৰ ক্ষেত্ৰত গ্ৰাফটিং গোলাপৰ ক্ষেত্ৰত বাডিং আৰু অন্যান্য যিবিলাক নাৰ্চাৰীত কৰিব পৰা যেনেকৈ ঘৰত ৰখা হাউচ প্লেণ্ট তাৰ প্ৰপাগেশ্যন কেনেকৈ কৰে তাৰ বিষয়ে তেওঁ ধুনীয়াকৈ আমাৰ ষ্টুডেণ্টখিনিক দেখুৱাই দিলে হাতে কামে কৰি আৰু ষ্টুডেণ্টখিনিও বহুত ভাল পালে আৰু আমাৰ কৃষি মহাবিদ্যালয় শৰৎচন্দ্ৰ সিংহ কৃষি বিদ্যালয়ৰ ফালৰ পৰা তেওঁক আমি অশেষ ধন্যবাদ যাচিছোঁ কাৰণ ষ্টুডেণ্টখিনিৰ যিটো প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চ তেওঁলোকে তেওঁৰ ফাৰ্মত আহি বহুত ধুনীয়াকৈ শিকিব পাৰিছে আৰু বহুতখিনি নতুন যিবিলাক হাউচ প্লেণ্ট বা বেলেগ অন্য ফল মূলৰ গছ তাৰ লগত পৰিচিত হৈছে যিবিলাক ধৰক আগতে তেওঁলোকে অৰ্নামেণ্টেল হিচাপে ঘৰতো ৰাখিব পাৰে তেনেকুৱা ধৰণৰ গছৰ লগত তেওঁলোকে পৰিচিত হৈছে আগতে যিবিলাক তেওঁলোকে দেখা নাই বিশেষভাৱে তেওঁলোকে উপকাৰিত হৈছে আৰু মই ভাবোঁ আমাৰ যিখিনি ষ্টুডেণ্ট ইয়াত আজি আনিছোঁ আমি তেওঁলোকে ভৱিষ্যতে এই ব্যৱসায়িক ভিত্তিত যদি তেওঁলোকে এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্ট এটা স্বাৱলম্বীভাৱে তেওঁলোকে আৰম্ভ কৰিব খোজে তেতিয়াহ'লে মিষ্টাৰ ঋষি কুমাৰ মুছাহাৰীৰ পৰা তেওঁলোকে যথেষ্টখিনি সহায় পাব আৰু ভৱিষ্যতেও তেওঁৰ পৰা আমি আশা কৰিছোঁ যাতে তেওঁৰ ফালৰ পৰা আমাৰ ষ্টুডেণ্টখিনিক তেওঁ সহায় কৰি থাকে আৰু বিভিন্ন যিবিলাক ট্ৰেইনিং প্ৰগ্ৰেম হ'ব তাত তেওঁক আমি সহযোগ কৰি ৰাখিম আৰু ইয়াকে কৈ মই আজি সামৰিছোঁ ধন্যবাদ জনাইছোঁ তেওঁক ঋষি কুমাৰ মুছাহাৰীক অলপ আগতে ক'লে আমি শৰৎচন্দ্ৰ সিংহ কৃষি মহাবিদ্যালয়ৰ পৰা আহিছোঁ আমাৰ 4th ইয়াৰৰ ষ্টুডেণ্টখিনিক এটা এক্সপ'জাৰ ভিজিটৰ কাৰণে বিশেষকৈ তাৰমানে তেওঁলোকে প্ৰেক্টিকেলি যাতে হাতে কামে কথাখিনি শিকিব পাৰে কাৰণ ইয়াৰ পিছত তেওঁলোকে এগ্ৰি গ্ৰেজুৱেট হোৱাৰ পিছত তেওঁলোকে হয় জবৰ ক্ষেত্ৰতে হওক বা নিজৰ এণ্টাৰপ্ৰেনিয়ৰশ্বিপৰ যদি তেওঁলোকে কিবা ব্যৱসায়ো আৰম্ভ কৰিব পাৰে যাতে এইখিনি প্ৰশিক্ষণৰ পৰা তেওঁলোকৰ যাতে উপকাৰ হয় আমাৰ আজি একচুৱেলি আমাৰ ইয়াত 4দিনীয়া এটা প্ৰশিক্ষণ চলি আছিলে আমাৰ কলেজত তাৰে এটা পাৰ্ট হিচাপে আজি আমাৰ এইটো কাৰ্যসূচী আছিলে তো মই আশা কৰিছোঁ যে আমাৰ ষ্টুডেণ্টখিনিয়ে নিশ্চয় এটা ভাল এক্সপ'জাৰ পাইছে আৰু তেওঁলোকে প্ৰেক্টিকেলি কথাবিলাক অলপ শিকিব পাৰিছে গতিকে আমাৰ ষ্টুডেণ্টখিনি ইয়াৰ পৰা উপকৃত হ'ব বুলি মই আশা কৰোঁ এইখিনিয়ে আৰু আমি 4th ইয়াৰ বেচৰ ELP ষ্টুডেণ্ট আমি আছোঁ আসাম এগ্ৰিকালচাৰ কলেজ ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিটো শৰৎচন্দ্ৰ সিংহ কৃষি মহাবিদ্যালয় আছে আমি তাৰ পৰা আহিছোঁ ৰঙামাটিত উপস্থিত আজি কি শিকিলে আপোনালোকে কি দেখালে ছাৰে এইটো মানে আমাৰ 4দিনীয়া এটা কাৰ্যসূচী চলি আছিলে এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্টৰ ওপৰত থ্ৰু নাৰ্চাৰীৰ যিটো আছে তাৰ আণ্ডাৰতে আমি এক্সপ'জাৰ ভিজিট হিচাপে আমাৰ ঋষি ছাৰৰ ফ্লৰিষ্ট ছাৰৰ যিটো নাৰ্চাৰী আছে ইয়াত আমি আহিছোঁ হয় ইয়াতে শিকিবলৈ আমি ছাৰে আমাক প্ৰেক্টিকেলি কিছুমান বস্তু দেখালে যেনেকুৱা আপোনাৰ যিটো প্ৰপাগেশ্যন প্ৰচেছ বুলি কয় প্ৰপাগেশ্যন থ্ৰু আপোনাৰ গ্ৰাফটিং আছে কাটিং আছে বাৰ্ডিং আছে এইবোৰৰ বিষয়ে আমাক ছাৰে প্ৰেক্টিকেলি ডেমনষ্ট্ৰেশ্যন দেখালে আৰু আমি ভাবিছোঁ এইখিনিৰ আমাৰ পিছত যদি আমি এপ্লাই কৰিম তেতিয়া এইখিনি আমাক বহুত উপকাৰ কৰিব শিকিবলৈ কাৰণে আপোনাৰ প্ৰেক্টিকেলটো জৰুৰী মানে ডেমনষ্ট্ৰেশ্যনটো আপুনি হাতে কামে কৰিবই লাগিব এইখিনি মানে যিখিনি চাই কিনে যিখিনি আপুনি শিকিব নোৱাৰিব হয়তো এবাৰ দেখিলে কিন্তু আপুনি তাতকৈ অলপমান বেছি হয়তো জানিব পাৰিব শ্ৰদ্ধাৰ কোকৰাঝাৰবাসী জনগণ ইয়াৰ দ্বাৰা কোকৰাঝাৰ নগৰ কাৰ্যকৰ্তা সমিতিৰ অন্তৰ্গত অঞ্চলত বসবাস কৰা জনগণলৈ এটা জৰুৰী ঘোষণা আগবঢ়োৱা হৈছে কোকৰাঝাৰ নগৰ কাৰ্যকৰ্তা সমিতিৰ প্ৰপাৰ্টি বা হোল্ডিং টেক্সৰ সেলফ এছেছমেণ্টৰ আৰু ৰি এছেছমেণ্টৰ কাম চলি আছে যি
যিসকলে ছেল্ফ এছেছমেণ্ট আৰু ৰি এছেছমেণ্টৰ কামবোৰ এতিয়ালৈকে সম্পূৰ্ণ কৰা নাই তেওঁলোকলৈ আমাৰ বিনম্ৰ অনুৰোধ। আপোনালোকে অতি সোনকালে অনলাইন যোগে ছেল্ফ এছেছমেণ্ট আৰু ৰি এছেছমেণ্টৰ কামসমূহ সমাধান কৰি লওক। তাৰ বাবে আপোনালোকে অনলাইন যোগে প্লে ষ্ট'ৰলৈ গৈ আছাম প্ৰপাৰ্টি টেক্স এপছ ডাউনলোড কৰি এই এপছৰ দ্বাৰাই আপোনালোকৰ আধৰুৱা কামবোৰ সম্পূৰ্ণ কৰি ল'ব পাৰিব। নতুবা play.google.com/store/apps/ৱেবছাইটৰ জৰিয়তেও আপোনালোকে আপোনালোকৰ কামবোৰ সমাধান কৰি ল'ব পাৰিব। যদিহে আপোনাৰ অনলাইন যোগে আধৰুৱা কামবোৰ সমাধান কৰিবলৈ অসুবিধা হৈছে তেনেহ'লে আপুনি কোকৰাঝাৰ নগৰ কাৰ্যকৰ্তা সমিতিৰ অন্তৰ্গত ৱাৰ্ড কমিছনাৰৰ কাৰ্যালয়লৈ গৈ প্ৰয়োজনীয় আবেদন পত্ৰ অৰ্থাৎ ফৰ্মখন সোনকালে সংগ্ৰহ কৰি লওক। বিতংকৈ জানিবলৈ কোকৰাঝাৰ নগৰ কাৰ্যকৰ্তা সমিতিত গৈ যোগাযোগ কৰিবও পাৰিব। আপোনালোকৰ সহায়ৰ বাবে মেগা কেম্প অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে।